Hey guys, আজি বজাৰ গৈছিলো দেই বজাৰ যোৱাটো নেদেখুৱালো গৈ থাকা দেখুৱা হয় এটো বেগ আনিছো তাৰ পাছত আকৌ এখানে এটা তাৰ পাছত আসিলে এখানে দেখাৰ ফ্ৰক এটো কম কালাৰৰ আৰু গৰম দিনত পিন্ধিব পৰাকে আনি দিছো দুটা আনি দিছো তাৰ পাছত এফালে আছে বজাৰৰ মুনা বেগ কেটা কেনেকুৱা লাগিছে কমেন্টত জনাবচোন দেই আৰু এয়া গাহৰি মাংস কোনে কোনে খাই ভাল পায় কমেন্টত জনাবচোন মাংস পানীটো ফুল হৈ গল না পানী ফিল্টাৰ দি আছো বজাৰত লগ পাই ধৰি আনিছো দেই ৰান্ধনীটো কই ৰান্ধনী আৰু মাচিং হে পইচা ফালতু মস্ত ফালতু মানে এইফালে মাংস বনাই আছে আমাৰ সৰু বাইদেউৰ লৰাটো আহিছে ভাগিনটো মাংস অলপমান আনিছো তাকে বোলো কেইটামান বজাত আহিব জানো 3টামান বজাত আহি পাইছে মানে ভোক লাগি আহিব পাৰে সেইকাৰণে সোনকালে ভাতকেইটা বনাই দিছো দেখুৱাই আছে দেই ভাগিনটো এইটো আমাৰ ভাগিনটো আমাৰ টিকলি এজনী এয়া গাহৰি মাংস আনিছিলো বনাই আছে দেই যেহেতু ভাগিনটো মুৰিগাঁৱৰ পৰা আহিছে আজি সেইটো কাৰণে ভাবিছো মাংস বনাও আৰু কি বনাম ৰে পানীলাও মাংসটো এক্সট্ৰা ভাজিম আলু দিম বিলাহী আৰু মানে আৰু তাৰপিছত পানীলাওটো এক্সট্ৰাকে বনাম খাম আৰু দুখীয়া আছে আজি ৰাইজ ভাত খাবলৈ ওলাইছো ইফালে আছে মাংস ফ্ৰাই আৰু ইফালে আছে মাছ আৰু ইফালে লৈছো দুটা পুৰা জলকীয়া আৰু আছে দুপিস পিয়াজ কৈছে একদম আৰু এইকেইটা আমাৰ হাঁহকেইটা বেছি নাই আৰু খাই বৈ বেছি মানে একেবাৰে 5টা আছে হ'বলা তাৰপিছত চীনা হাঁহ এটা 6টাহে মাত্ৰ আৰু সৰু পোৱালি আছে বাৰু কেইটামান আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো বাই বাই